নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে চাগে। মই বৰ্তমান ভালেই আছোঁ। আৰু মই যি শ্বেম্পু মই ব্যৱহাৰ কৰোঁ, এই শ্বেম্পু আপোনালোকৰ ওচৰত আজি মই শ্বেয়াৰ কৰি দিছোঁ। এয়া মেথি গুটি, মহানিমৰ পাত কেইখিলামান, মেথি গুটি 1 চামুচ আৰু জিৰা আৰু ক'লা জিৰা 1 চামুচ আৰু এমুঠি নহয় আৰু অলপমান চাউল লৈছোঁ। চাউল লৈ গোটেই 1 গিলাচ পানী দি গোটেই ৰাতি তিয়াই থৈছোঁ। তিয়াই থ'ব আৰু পিছদিনা আপোনালোকে চাকনিৰে ধুনীয়াকৈ চাকি আপোনালোকে যি শ্বেম্পু ব্যৱহাৰ কৰে, এই শ্বেম্পু এই পানীত ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি আপোনালোকে যেতিয়া চুলি ধুব তেতিয়া এই শ্বেম্পু ব্যৱহাৰ কৰিব আৰু মই যি তেল ব্যৱহাৰ কৰোঁ সেইটো আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি দিম আৰু তেল বনোৱাৰ আগতে আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো নতুন তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিব বুলি দেৰি নকৰোঁ। বৰং মই যি তেল ব্যৱহাৰ কৰোঁ এইটো আপোনালোকৰ ওচৰত দেখাই দিছোঁ। এয়া দেখিছে মই গোটেই ৰাতি তিয়াই থোৱাই মেথি গুটি, নিম পাত আৰু ক'লা জিৰা এই গোটেইবিলাক চাউলো আছিলে আৰু গোটেইবিলাক মই এনে পেলাই দিয়াতকৈ এইটোত ভাজি লৈছোঁ ধুনীয়াকৈ। আপোনালোকে এনেকৈ ক'লাকৈ ভাজিব, একদম ক'লাকৈ ভাজিব। লগতে ৰাতি তিয়াই থোৱাটো কম আছিলে যে সেইকাৰণে লগতে দিছোঁ আৰু অলপকৈ মেথি গুটিও দিছোঁগৈ আৰু ক'লা জিৰাও অলপ দিছোঁগৈ আৰু চাহপাত 2 চামুচমান দিছোঁ। ধুনীয়াকৈ আপোনালোকে ভাজিব, ক'লাকৈ ভাজিব। ভাজি মিক্সাৰ মেচিনত ধুনীয়াকৈ খুন্দিব। খুন্দি আপোনালোকে নাৰিকল তেল আৰু পানী মিক্স কৰি ধুনীয়াকৈ মিক্স কৰিব, ঘোলাব ধুনীয়াকৈ, একদম মিহিকৈ ঘোলাব। ঘোলাই আপোনালোকে ধুনীয়াকৈ আপোনালোকে চুলি নোধোৱাৰ আগতে 1 ঘণ্টাৰ আগতে লগাই থ'ব। নিশ্চয় আপোনালোকৰ চুলি ঘন হ'ব আৰু আপোনালোকৰ পকা চুলি পকাটোতো নাইকিয়া নহয়, পকাটো পকিলেই আৰু সেইকাৰণে নতুনকৈ পকা বন্ধ হ'ব। আৰু এই যিটো গুৰিত আপোনালোকে নেমু অলপ দিব, নেমু 1 চটামান চেপি দিব, কাৰণ নেমু বহুত উফিৰ কাৰণে ভাল। আজিকালি ঠাণ্ডা দিনত টুপি হয় চবৰে, সেইকাৰণে নেমুটো দিব আৰু নাৰিকল তেল আৰু পানী দি ধুনীয়াকৈ মিক্স কৰিব। আৰু মিক্স কৰি আপোনালোকে চুলিত ধুনীয়াকৈ লগাই থ'ব 1 ঘণ্টামান। 1 ঘণ্টাৰ পিছত আপোনালোকে ধুই পেলাব। মই যি শ্বেম্পু আপোনালোকক দেখুৱাইছোঁ, এই পানীৰ শ্বেম্পু দি থৈছোঁ, এনেকৈ দি আপোনালোকে যিকোনো শ্বেম্পু মিলাই তাতে এই শ্বেম্পুৱেদি আপোনালোকে ধুই পেলাব। তেতিয়া আপোনালোকৰ চুলি পকা বন্ধ হ'ব আৰু আপোনাৰ চুলি ঘন দীঘল হ'ব আৰু আপোনাৰ চুলি চিকচিকীয়া হৈ যাব। আৰু মোক কিছুমান মানুহে সুধিয়ে থাকে, আপোনাৰ ইমান বছৰৰ বয়স হৈছে, আপুনি 40-45 বছৰ হৈছে, আপোনাৰ এই চুলি এডালো পকা নাই, আপুনি কি তেল লগাই আপোনাৰ এই চুলি নপকে বুলি মোক সুধিয়ে থাকে। মোৰ আপোনাৰ লগোৱা তেলটো আমাকো ক'বচোন, ক'ব বুলি মই সেইকাৰণে মোৰ লগোৱা তেলটোকে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু মই সপ্তাহত 2বাৰমান লগাওঁ আৰু এই তেলটো লগাই সঁচাকৈ মোৰ চুলি পকা নাই। পকিলেও সৰু যিবিলাক নতুনকৈ গজে সেইবিলাক অলপ পকে আৰু এটা সৰু কিন্তু দীঘল চুলি এটাও মোৰ পকা নাই। সেইকাৰণে মই আপোনালোকে লগাই চাব, নিশ্চয় সুফল পাব আৰু লগালেহে প্ৰমাণ পাম, নহয় লগাব আৰু মোক জনাব আপোনালোকে।
আপোনালোকৰ ওচৰত এইটোৱে আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বুলি আপোনালোকৰ ওচৰত মই সদায় আশীৰ্বাদ বিচাৰি আছোঁ, আৰু আপুনি নিশ্চয় আশীৰ্বাদ দিব বুলি মই আৰু একো কথা নাই, আপোনালোকে ধুনীয়াকৈ লগাই থ'ব। ইয়াত একো কেমিকেল কিবা নাই। আপোনালোকে লগাই সপ্তাহত মাত্ৰ 2 বাৰ লগাব আৰু লগাই মোক জনাব, আৰু বেলেগ চেনেলত আপোনালোকক নিশ্চয় লগ পাম। এনেকৈ আৰু এনেকৈ 1 ঘণ্টামান লগাই থ'ব, তাৰপিছত ধুই পেলাব। এনেকৈ আৰু